বিজেপিও যদি আমাকে সহায় কৰি পেলাই একেলগে গভৰ্ণমেণ্ট যদি বনাম বুলি কয় আমাৰ ক'ব লগা একো বিশ্বজিতক আমি পঠাই দিছোঁ সি আমাৰ মিত্ৰতা নাকচ কৰা নাই মই যিখিনি বুজি পাই মিত্ৰতা এতিয়াও আছে বিজেপিয়া যদি हेफाजाब खालामोबा बिजेपिखौ सरकार दानायाव लाफागोन खिन्थु बाव अपेन फैनो हागोन बेबायदि खोथा बुंदों दा फैगोन जे बिटिसि बिसायख'थियाव सोर दोलोआ देरहायो बेखौ निस्सय जों रायजो राजायाबो गाव गावनि बिलो गोनां जे आखाइखौ भट होनानै सोर दोलोखौ देरहाहोयोबा मोजां नोंथांनि गोसोआव साननानै लाखादो इलेक्शना बांद्राय गोबाव गैला दाहाम धुम माइ गायखांनाय लोगो लोगोनो इलेक्शन दा जोंनो देरहाखांनाय लोगो लोगो जोंनि भटखौ बिनानै रायजो राजानि आखाइखौ बिनानै थ' देरहाखांनायनि उनाव जाय सरकारा दागोन बे सरकार दानाया रायजो राजानि मोजां खामानि मावना होनांगोन बाव बिसुजित दैमारि सारखौ बिजेपियाव थांनाया CIDसो होननानै बुंदों जानोबो हागौ खोमा बेयो पलिटिकेलनि खोथा दा खाम्फा बरगयारी आरो चन्दन ब्रह्म सार बिसोर सानै आरो हितेशमोन बिसोर बहा माबा मोनहैनो टिकेट मोननो खारन PIL केस होग्राया बिसोरनो ना जे UPPL खौ UPPL आनो केस होनानै लादों होनजायो दा बैफोरबायदि मानसिखौ PIL केस होग्राखौ दा बिसोर प्रमद बर' सार आरो रोंगोरा सार माखासे दंबावो दा रायजो लकसभानि MP जयन्त बसुमतारी सार बिसोरथ' बावनाय नङाना नोंनि गोसोखौलाय खोथाखौ गोथाव मोननो थाखाय आराम होननानै बुंगोन खिन्थु टिकेटआ 14 समस्तियाव मोनगोन मोना खाम्फा बरगयारी साराबो क्लियार गैया मा रोखोम सिन्थासो दं जानांगौ दा फैगोन जे बिटिसि बिसायख'थि जे आंनि मथेब्ला 14 चिराङाव दा मावबाय थानाय दा डक्टर सांग्रां ब्रह्म साराबो मावगासिनो दंखायो खारन बेखौ रावबो माबा मोनसे रायजो राजानि फ्रि आखायाव मावना होनो थाखाय बिदि मावना होयो माबा मोनसे इयुननि थाखाय गोसोआव साना जानांगौ बा सोरनिबा गोसोआव दाबि खालामा जानांगौ खिन्थु बिनि गोसोआव जे मावनायनि फिथाइ अन्नायखौ अन्नाय होयोब्लासो अन्नाय मोनो होननाय बायदि जे बिथां साराबो खालामगासिनो दङ दा फैगोन बिटिसि बिसायख'थि सोर देरहागोन रायजोफोर नायनानै ला टार्गेट এনেকুৱা গোটেই বিটিসি 40টা সমষ্টি আছে 40টা সমষ্টিৰ ভিতৰত 30টাটো ৰিজাৰ্ভ ST ট্ৰাইবেলৰ 30টা ৰিজাৰ্ভৰ ভিতৰত আমি আজিৰ দিনত যেটো দেখিবলৈ পাই আছে আমি 20টাটো আমি পাম এটো একদম 20টা তলত নাহে আৰু জেনাৰেল 5টা আৰু ওপেন জেনাৰেল ৰিজাৰ্ভ 5টা আৰু ওপেন 5টা আছে 10টা ভিতৰত আমি কমেও 5টা পৰা 3টা পৰা 5টা তো এইবিলাক হিসাব কৰি আৰু BPFৰ যেটো সমৰ্থন ৰাজ্যৰ সমৰ্থন এইটো হিসাব কৰি আমি 100% BPF চৰকাৰ বনোৱাটো কাটাং এইবাৰ আগৰ নিচিনা 17টা 18টা এনেকুৱা নহব মুঠতে এবছলুট মেজৰিটিটো আমি পাবই এইবাৰ এটা গুৰুত্বপূৰ্ণ কথা বিজেপি UPPL এবাৰ একেলগে চৰকাৰ কৰি আছে কিন্তু বিজেপিয়ে UPPLৰ সৈতে মিত্ৰতা এক প্ৰকাৰ নাকচ কৰিছে কি অংক তেওঁলোকৰ আছে নাই মিত্ৰতা নাকচ কৰা নাই মই যিখিনি বুজি পাই মিত্ৰতা এতিয়াও আছে দিছপুৰত আছে দিল্লীত আছে ইহঁতে একেলগে চৰকাৰ কৰি আছে বিটিসি নিৰ্বাচনৰ ক্ষেত্ৰত মানে বিজেপিয়ে অকলে খেলিম বুলি কৈ আছে কথা হিটোৱে কিন্তু মিত্ৰতা এতিয়াও আছে অকল বিটিসি নিৰ্বাচনৰ ক্ষেত্ৰত মানে নিজা খেলিম বুলি বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে বা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে সেইখিনি কথা ভিতৰত কি হৈছে হোৱা নাই মই একো নাজানো মুঠতে এইবাৰ ফিল্ডত আমি যেটো দেখিবলৈ পাই আছে UPPL আৰু বিজেপি বেলেগ খেলিব বুলি আমি গ্ৰাউণ্ড ৰিপৰ্ট যেটো হেতু আমি পাই আছো এবাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা কৈছে বিটিসিত যাৰে চৰকাৰ শাসন বেছি হয়
তাৰ লগতে চৰকাৰ মুকলিকে কোৱা নাই কিন্তু ইংগিত দিছে আপোনাৰ যদি আসন হয় বিজেপিৰ লগত বিজেপি লগ দিব আমাৰ যেনিবা আজিৰ দিনত আপোনালোকে শুনিছে GSP গণ সুৰক্ষা পাৰ্টি হীৰা হৰণীয়াৰ এই পাৰ্টিও আমাৰ লগত আলোচনা কৰি আছে আমাৰ লগতে থাকিব বা এইবাৰ BPFক সহায় কৰিব একেলগে আমি চৰকাৰ বনাম বুলি কৈ আছে এইটোতো আমাৰ কাৰণে ভাল বেয়া হোৱা নাই আজি বিজেপিও যদি আমাকে সহায় কৰি পেলাই একেলগে গভৰ্ণমেণ্ট যদি বনাম বুলি কয় আমাৰ ক'ব লগা একো নাই GSP যেনেকৈ কৈছে যদি বিজেপিও যদি আমাৰ BPFক সহায় কৰি পেলাই চৰকাৰ বনাই আমাৰ ক'ব লগা একো নাই মুঠতে BPFে চৰকাৰ বনাব সেইটো 100% আমি ক'ব পাৰোঁ কোনোবা কংগ্ৰেছও যদি আমাক সহায় কৰি পেলাই চৰকাৰ বনাম বুলি কয় আমাৰ কোনো ক'ব লগা নাই কোনোবা UDFও যদি আমাক সহায় কৰি পেলাই চৰকাৰ বনাম বুলি কয় আমাৰ ক'ব লগা একো নাই কিন্তু ডিচিশ্যন এটা আছে আমাৰ BPFত BPFে অকলশৰীয়া কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব এইটো আমাৰ ডিচিশ্যন ইয়াৰ মাজতে কোনোবা যদি সহায় কৰিবলৈ আগবাঢ়ি আহে আমি ৰিজেক্ট নকৰোঁ বাছ স্পষ্ট UPPLও আপোনালোকৰ লগত UPPLও যদি আহে আহক মইতো আগতে মাতিছিল কিন্তু অহা নাই যে ইহঁতে আগতে মাতিছিল মই কৈছোঁ আহক আমি একেলগে ইলেকশ্যন খেলিম কিন্তু ইহঁতে মোৰ যিটো প্ৰপ'জাল মই কৈছিলোঁ আমি একগোট হৈ পেলাই ইলেকশ্যন খেলিব বিচাৰিছেতো UPPLে মোৰ তাত যেনিবা প্ৰপ'জাল দিছে বাৰে বাৰে প্ৰপ'জাল দিছে ময়ো আলোচনা কৰিছে মই কৈছোঁ যে আপোনালোকে চৰকাৰ এৰি পেলাই আহক UPPL 20টা BPF 20টা হৈ গ'ল মিলি গ'ল চৰকাৰ হৈ গ'ল আৰু কাক লাগে এই প্ৰপ'জালটো ইহঁতে কৰিব পৰা নাই ক'ত আজিলৈকে মানে বিজেপিৰ লগত মিত্ৰতা কৰিবৰ কাৰণে দিল্লী দিছপুৰ সেইটো শেষ হোৱা নাই এতিয়াও আশা কৰি আছে UPPLে এতিয়াও আশা কৰি আছে দেউৰি আছে দিল্লী নাগপুৰ কিন্তু হ'ব না নাই মই ক'ব নোৱাৰোঁ এইটো UPPLে কি ভুল কৰিলে বুলি ভাবে 5 বছৰত ৰাইজৰ যি ধৰণৰ UPPL ভুলটো হিচাপ নাই UPPLৰ ভুলটো হিচাপ নাই আমি সেইটো আজি কৈ পেলাই শেষ কৰিব নোৱাৰে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে আৰু আত্মসহায়ক গোটক ৭৫,০০০ দিম বুলি কৈছিলে BTCটো ছুইজাৰলেণ্ড বনাম বুলি কৈছিলে আৰু মুঠতে হিচাপ নাই বহুত ভুল হিচাপ নাই নতুন কাম একো কৰি পেলাই দেখুৱাই দিয়া নাই আপোনালোকে চাওক আমি য'ত 3 কোটিৰ গেষ্ট হাউচ বনাই ইয়াত 15 কোটিৰ ছাপ্লাই দি পেলাই খায় আমি য'ত মানে ৰাস্তা বনাইছিল আজিৰ দিনত মেৰামতি কৰিব লাগে সেইখিনিও কৰা নাই এইখিনি মুঠতে ভুল মানে ভুল আৰু সি বড়ো জাতিৰ কথা কয় আজি বড়ো জাতিৰ ওপৰত ইভেকশ্যন এইবিলাক বহুত আছে কিন্তু তেওঁলোকে কৈ আছে BTCত পূৰ্বৰ যিটো অশান্তি পৰিৱেশ আছিলে সেই অশান্তি নাই শান্তি আহিছে সমন্বয় আহিছে সকলোৱে মিলি জুলি চলিছে অশান্তি কোনে কৰিছে এই প্ৰমোদে কৰিছে যেতিয়া ইলেকশ্যন আহে ওচৰত তেতিয়া ন বদলেণ্ড ন ৰেছ ইলেকশ্যন শেষ হোৱাৰ পিছতে চুপচাপ এইটো কি নাটক আপুনি বিশ্বাস আমি তেতিয়াই কৈছিল যে প্ৰমোদ বড়োৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ন বদলেণ্ড ন ৰেছ এনেকুৱা আন্দোলন কৰি থাকে যেতিয়া ইলেকশ্যন শেষ হয় তেতিয়া আৰু নাই আৰু দুনিয়াত মই দেখা নাই যে চুক্তি হোৱাৰ পিছত চুক্তিকাৰীয়ে জেলত থকাটো মই দুনিয়াত দেখা নাই আজিলৈকে মই দেখা নাই এই প্ৰমোদ বড়োৰ শান্তি চুক্তিতহে দেখিছোঁ মই শান্তি চুক্তি মানে কি শান্তি আহিছে চবে মাপ পাব লাগে চবে জেলৰ পৰা ওলাব লাগে এইটোৱে জেলত আছে মেলা NDP জেলত আছে অকল ৰঞ্জন দৈমাৰী নহয় বহুত আছে আৰু তো মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে বহুত ভুল কৰিছে প্ৰমোদ বড়োৱে বড়ো জাতিক শেষ কৰিছে BTCত শেষ কৰিছে সি ৰাইজে কি বিচাৰিব ৰাইজে কি ভাবিছে বা আপুনি পালছ কি গম পাইছে ৰাইজে আজিৰ দিনত ভাবি আছে মানে আমাৰ BTCৰ ভৱিষ্যতটো কি হ'ব যিটো চৰকাৰ চলি আছে ইয়াত মানে ভৱিষ্যত নাথাকা নিচিনা সব জাতিয়ে ফিল কৰি আছে ৰাজবংশীও ফিল কৰি আছে বড়ো সমাজও ফিল কৰি আছে বা মুছলিম সমাজও ফিল কৰি আছে বেংগলী সমাজও ফিল কৰি আছে যে এই প্ৰমোদ বড়োৰ দিনত যিটো শাসন চলি আছে এতিয়া মানে ভৱিষ্যত নাথাকা নিচিনা আন্ধাকাৰ পাই আছে সেইকাৰণে এইবাৰ সকলো জাতি জনগোষ্ঠীয়ে একেলগে ওলাই আহিছে আকৌ BPFৰ চৰকাৰ লাগে বুলি আৰু BPF চৰকাৰ বনাব আজি এটা
আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত তেওঁলোকৰ লগত আমি এটা ইণ্টাৰভিউ লৈছিলোঁ। তেওঁ কৈছে যে PTC যিটো পঢ়া-শুনাৰ যিটো ভাল ব্যৱস্থা সেই ব্যৱস্থাটোৱে হৈ নুঠিলে ইমান দিনে, মানে যি ধৰণে কাম কৰিব লাগে মেকানিজমটো হৈ নুঠিলে, যাৰ কাৰণে একেবাৰে কাম হোৱা নাই, উন্নয়নৰ কাম হোৱা নাই। আৰু যদি বিজেপিৰ চৰকাৰ হয় তেনেহ'লে এই সকলোবোৰ সমস্যা সমাধান হ'ব, কাৰণ দিল্লীত বিজেপি, অসমত বিজেপি, ইয়াত বিজেপি। এইটোতো বিশ্বজিৎ দৈমাৰী কোৱা কথা। আমাৰ নাই মই কম, বিশ্বজিৎ দৈমাৰী হ'ল স্পীকাৰ, অসমৰ স্পীকাৰ, অসম বিধানসভাৰ। সেইখিনি কথাটো আজি দিলীপ শইকীয়া ডাঙৰীয়া কোৱা নাই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱা নাই। ইহঁতে ক'লে বেলেগ কথা আছিল। BTCত বিজেপি চৰকাৰ হ'ব লাগে বুলি দিলীপ শইকীয়াৰ মুখৰ পৰা আমি শুনা নাই বা কোনোবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনা নাই। মুঠতে বিশ্বজিৎ দৈমাৰী হ'ল স্পীকাৰ, সিটো আমাৰ CID নিচিনাই কাম কৰি আছে। সি বিজেপিত গ'লে কি হ'ব, সব ইনফৰমেশ্যন আমি বিজেপিয়ে ভিতৰত কি আলোচনা হৈছে হোৱা নাই বা কি সিদ্ধান্ত লৈছে লোৱা নাই, এইবিলাক গোটেই খবৰটো বিশ্বজিৎৰ পৰা পাই আমি। এই আমাৰ CID বিশ্বজিতে আমাৰ দলৰে ৰাজ্যসভাৰ MP আছে না, আপোনালোকে ভাবিছে নেকি বিশ্বজিতে অৰিজিনেল বিজেপি? আমাৰ CID। তেওঁ কিন্তু হেৰি হয় CM হোৱাৰো সপোন দেখা যেন লাগিছে আজি যিখিনি কথা কৈছে তেখেতে, যে এইবাৰ তেওঁ যদি বিজেপি হ'ল তেওঁ CM হ'ব। আমি কৈছে ইয়াতে শেষ হয়। মুঠতে বিশ্বজিতে বিজেপিত যাই পেলাই কেনেকৈ এক্টিভিটি কৰিছে কৰা নাই বিজেপিয়ে জানে। ইয়াক CM হ'ব লাগে নালাগে এইবিলাকতো বহুত দূৰৰ কথা। মুঠতে বিশ্বজিতক আমি পঠাই দিছোঁ, সি আমাৰ CID হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আপোনাৰ কি বাৰ্তা থাকিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আপোনাৰ লগত সুসম্পৰ্ক আছে হয় বিভিন্ন সময়ত? আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কংগ্ৰেছৰ সময়ৰ পৰা আমি চিনাকি। আমাৰ দাদা ভাই হিচাপে একটা এনে ৰিলেশ্যনটো থাকিব, ৰাজনৈতিকভাৱে নহয়, আমাৰ ঘৰুৱা বা আমাৰ চিনাকি হিচাপে আগৰ পৰাই আমি চিনাকি, আগৰ পৰাই আমাৰ ভাল সম্বন্ধ আছে, ৰিলেশ্যন পলিটিকেলি নহয়। এতিয়াও ভাল। মই যদি কিবা বেমাৰ হয় নিশ্চয় খবৰ ল'ব। আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কিবা বেমাৰ হয় মই খবৰ ল'ব। এইবিলাক ৰিলেশ্যন ভাল ৰিলেশ্যন আছে, কিন্তু পলিটিকেলি নহয়। কথা এইটোৱে। মোৰ শেষ প্ৰশ্ন, আগ্ৰমা মহিলাই ডাঙৰীয়া এইবাৰ BTC CM হ'বনে? মই CM হোৱা নোহোৱা সেইটো ৰাইজে ঠিক কৰিব। মই দাবীদাৰ নহয়, মই চিফ হ'ব লাগে বুলি মই দাবীদাৰ নহয়। খাম্পা আৰু চন্দন নিচিনা নহয় মই। খাম্পা আৰু চন্দনটো হ'ল মোক BPFৰ প্ৰেচিডেণ্টৰ পৰা খেদাই দি চিফ হোৱাৰ ধান্দা আছিল। আৰে ৰাইজে যদি আপোনাক নামানে আপুনি কেনেকৈ BTCত চিফ হ'ব? ময়ো আজি ক'ব নোৱাৰে BTCত চিফ কোন হ'ব। দল আছে, দলে বাছনি কৰিব, ৰাইজ আছে, ৰাইজে বাছনি কৰিব। ইহঁতৰ আমাৰ দলৰ পৰা বেলেগ দলত যোৱাৰ কিবাটো কি আছে? আচল টাৰ্গেট আছিল BPFৰ প্ৰেচিডেণ্টৰ পৰা হাগ্ৰামাক খেদাব লাগে আৰু BTCত চিফ হ'ব লাগে। এইটোহে আছিল ইহঁতৰ এইমটো। এইটো পাৰা নাই, এতিয়া UPPL UPPLত গৈছে। UPPLে ইহঁতক জাগা দিব। UPPLক ইমান বেয়া গালি গালাজ দিয়া এই খাম্পা আৰু চন্দনক এই প্ৰমোদে ভাল পাব, এই উৰ্খাৱে ভাল পাব, এই ৰণগেৰা ইহঁতে জিন্দগী নাপাহৰে। জাগা আছিল BPFৰ ইহঁতৰ, এতিয়া ক'ত গ'ল? जोंना BTCआव दा गोदानजों मोनथाम रिजनेल पार्टी दङ। बे मोनथाम रिजनेल पार्टीनि गेजेरजों जिखुनु हक जाया सरकारखौ सालायोबा मोजां जागौ नामा बियो मोनसे। खिन्थु पावाराव आसामावबो बियो थाखानाय सिटआवबो थानायखाय जोंनि माखासे मोनथायफोरनि थाखाय जोङो बिख'ना लानांगौनि थाखाय नांगौबो जायो। खिन्थु ओरैबायदि BJPआ जोंनि BTCआव माखासे पावार एन्ड फांसनखौ केपचार खालामनानै बेखौ लाङोब्ला बिसोर जोंनि थाखाय मस्ट जोबोद गाज्रियाव सफैनो आरो। अब्ला रायजोफोर आं बांद्रायखिनि खोथाखौ बुंनो साना। नोंथांमोना जा BTCआव BTC इलेक्शना बयहाबो खिन्थु राजनिति अधिकारखौ दङ। खिन्थु सोरबा ओरैबायदि खालामो गावनि प्रफिट गावनि मोनजानायखौ लानानै सोरबा ओरैबायदि दुथां मानसिफोर दङ गोरा ख्रां ख्रांनो। बैफोरबायदि मानसिया
खुनु जाथिनिबो बांद्राय सेन्टिमेन्ट साननाय गैया बैफोरबायदि मानसिया गावनाव पकेटाव बोरै हाबगोन खुगायाव बोरै गप मोनजागोन बेफोरबायदि सानग्रा मानसि दङ बैफोरबायदि मानसिया खुनु जाथिनि सेक्रिफाइस गैया अब्ला रायजोफोर बैबायदि मानसि एब्ला जोंनि BTC आव दा फैबाय थानाय BTC इलेक्सनाव जोङो माबायदि सोरखौ लानानै जोङो भट होथाव आरो सोरखौ जोङो सरकाराव लाबोगोन नोंथांमोनहा निस्सय साननानै थाखादो आरो फैबाय थानाय जे BTC इलेक्सना बांद्राय गोबाव गैला रायजोफोर नोंथांमोना सोरनो भट होगोन कमेन्टनि गेजेरजों फोरमायहरदो आरो जायना सापर्टआ बांसिन आङो बेनि गेजेराव मोजाङैनो भिडिअ लाबोगोन रायजोफोर।